দৰং জিলা প্ৰধানমন্ত্ৰী কৌশল কেন্দ্ৰৰ উদ্যোগত আৰু খাৰুপেটীয়া নগৰ সমিতিৰ সহযোগত খাৰুপেটীয়া প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ কৌশল মেলা। দেওবাৰে খাৰুপেটীয়া হনুমান মন্দিৰৰ ধৰমশালাত দৰং জিলা প্ৰধানমন্ত্ৰী কৌশল কেন্দ্ৰৰ উদ্যোগত আৰু খাৰুপেটীয়া নগৰ সমিতিৰ সহযোগত প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা আঁচনিৰ সম্পৰ্কত সজাগতা সভা আৰু কৌশল মেলা অনুষ্ঠিত হয়। দৰং জিলা প্ৰধানমন্ত্ৰী কৌশল কেন্দ্ৰৰ স্কিল মিত্ৰ নিৰঞ্জন শইকীয়াই আধৰা সভাখনিত মুখ্য অতিথি হিচাপে উপস্থিত থাকি আঁচনিখনৰ ওপৰত বক্তব্য ৰাখে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ ৰমেন ডেকা, খাৰুপেটীয়া নগৰ সমিতিৰ অধ্যক্ষা কৃষ্ণা সাহা, দৰং জিলা প্ৰধানমন্ত্ৰী কৌশল কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত পৰিচালক পংকজ কুমাৰ, BDM যদুমণি শৰ্মাই। কৌশল মেলাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে দৰং জিলাৰ অতিৰিক্ত উপায়ুক্ত পংকজ চক্ৰৱৰ্তী আৰু জ্যোতিষ চিত্তবনৰ উপাধ্যক্ষ অশোক ভাৰ্গৱ। আজি এই কৌশল মেলা আৰু সজাগতা সভাত সহস্ৰাধিক লোক তথা যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰি আঁচনিটোৰ বিষয়ে জানে আৰু দৰং জিলা প্ৰধানমন্ত্ৰী কৌশল কেন্দ্ৰৰ বিষয়াসকলে আঁচনিখনৰ বিষয়ে সকলো বিৱৰি কয়। দৰং জিলাত থকা প্ৰধানমন্ত্ৰী কৌশল কেন্দ্ৰৰ 18 বছৰৰ পৰা 30 বছৰৰ যুৱক যুৱতীসকলে বিভিন্ন দিশত প্ৰশিক্ষণ গ্ৰহণ কৰি সংস্থাপনৰ ব্যৱস্থা ল'ব পাৰিব বুলি অৱগত কৰে আৰু আজিৰ সভাত থকা দৰং জিলাৰ প্ৰধানমন্ত্ৰী কৌশল কেন্দ্ৰৰ বিষয়াসকলে ভাৰত চৰকাৰৰ দক্ষতা বিকাশ মন্ত্ৰালয়ৰ দ্বাৰা ৰূপায়ণ হোৱা প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা আঁচনিৰ জৰিয়তে নিবনুৱা যুৱক যুৱতীসকলে বিভিন্ন দিশত উন্নতমানৰ বিনামূলীয়া প্ৰশিক্ষণ প্ৰদান কৰি সংস্থাপনৰ ব্যৱস্থা কৰে এই আঁচনিখনৰ জৰিয়তে। দৰঙৰ পৰা নিৰঞ্জন শইকীয়াৰ ৰিপৰ্ট, NE 365 লাইভ।